শৰাইঘাটৰ দলং মাজনী নকহৰে ধলং পলং মাজনী নকহৰে ধলং পলং মাজনী পকা খুটা ইটাৰে গঢ়া। সকলোলৈকে শুভ আবেলি জনাইছোঁ। মই যোৰহাট ভগামুখৰ ৰূপান্তৰ, লগতে আছে মোৰ ককাইদেউ সদীশ ৰাজীৱ খাটনিয়ে ডাঙৰীয়াদেৱ। আচলতে কিয়নো হঠাৎ এতিয়া আমি এটা খুব চমুকৈ হ'লেও ভিডিঅ' কৰিবলৈ ওলাইছোঁ। বিৰাটেই ভাল লাগিছে। আচলতে বহাগ যেতিয়া আৰম্ভ হ'ব, আচলতে গছেও যেতিয়া পাত সলায়, ঠিক তেতিয়াই আমিও আচলতে পাত সলাম বুলিয়ে কৈছোঁ। আমি এটি বিহু দল আমি প্ৰস্তুত কৰিছোঁ। প্ৰশান্ত দাস ডাঙৰীয়া, ৰাজীৱ খাটনিয়াৰ ডাঙৰীয়াদেৱ, সীমান্ত ৰৌমূৰীয়া, মই ৰূপান্ত ৰাজখোৱা, আচলতে ভালেমান কেইজনে আছোঁ। এটা বিহু দল আমি মানে আজি এখন মিটিং দিছিলোঁ প্ৰশান্ত দাস ডাঙৰীয়াদেৱৰে আৰাধনা সংগীত বিদ্যালয়ত। বিৰাটেই ভাল লাগিলে। আজি বহুতেই মানে আমাৰ সময়ৰ কিছুমানৰ কাৰণে অভাৱ। নাচনী কেইগৰাকী আহিলে, ল'ৰাকেইজন আহিলে বাৰু প্ৰায় 10জনমান, আৰু ল'ৰা প্ৰায় 5জনমান থাকিলে আহিবলৈ। আমি আচলতে এটা ভাল বিহু দল ঈশ্বৰে কোৱাত আমি প্ৰস্তুত কৰি সেই বিহু দলটিক আমি অকণমান য'ত পাৰোঁ, যেনেকৈ পাৰোঁ আমি ফোনাফোনি কৰি যোগাযোগ কৰি আমি এটি বিহুৰ সংস্কৃতি জীয়াই ৰাখিম বুলি ভাবিছোঁ। এই ক্ষেত্ৰত ৰাজীৱ খাটনিয়াই কি কয়? হয়, ৰূপান্তৰ এই শুভ দুপৰীয়া নমস্কাৰ জনাইছোঁ সদৌ অসমবাসীকে। মই ৰাজীৱ খাটনিয়াৰ। আজি আমি একত্ৰিত হৈছিলোঁহি এই আৰাধনা সংগীত বিদ্যালয়ৰ মঞ্চতে। মানে এই মঞ্চতে আমি এই যি আগন্তুক বিহুৰ যুঁজাৰ প্ৰস্তুতি প্ৰণালী আগবঢ়াইছোঁ। আমি একগোট হৈছিলোঁ, ল'ৰা ছোৱালীবিলাক গোটাইছিলোঁ। একগোট হৈ আমি গোটেই বিষয়টো আলোচনা কৰিলোঁ, আৰু সেই বহাগ বিহুৰ উপলক্ষে ফাগুনৰ যি আজি মলয়াৰ প্ৰভাৱ পৰিছে, সেই ফাগুনৰ মলয়াৰ প্ৰভাৱৰ লগত সংগতি ৰাখি আগন্তুক বহাগ বিহুৰ উপলক্ষে একোটা মঞ্চ গঢ়িবলৈ আমি আগবাঢ়িবৰ কাৰণে চেষ্টা কৰিছোঁ। সকলো ৰাইজে আমাক এই চেষ্টা শুভকামনা জনাব। আমি একগোট হ'ম, একোখন মঞ্চ গঢ়াত সহায় হ'ম বুলি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আচলতে আমি যলৈ যাম, যি কৰিম, সকলো ভিডিঅ' আপোনালোকৰ মাজত প্ৰচাৰ কৰিম। লগতে থাকিব মোৰ নিজৰ ভণ্টি আমাৰ আৰাধনা। তাই অকণমান বাৰু ব্যস্ত হৈ আছে, বিশেষ কাৰণ পৰীক্ষাও চলি আছে। হয়, কিন্তু আপোনালোকৰ মাজত আমি সদায় ভিডিঅ' প্ৰচাৰ কৰি যাম। কালিলৈ আমাৰ প্ৰগ্ৰেম ক'ত আছে? বোলে হয়, অনুপম শইকীয়াৰ ঘৰত। কালিলৈ আমাৰ প্ৰগ্ৰেম ক'ত আছে? হয়, পৰিবহণ বিষয়া আমাৰ গৌতম দাস ডাঙৰীয়াদেৱৰ ঘৰত। কালিলৈ প্ৰগ্ৰেম ক'ত আছে? আমাৰ হৰিপ্ৰসন্ন ডাঙৰীয়াদেৱৰ ঘৰত। আচলতে তেওঁলোকৰ লগত ফোনাফোনি হোৱা নাই, তেখেতলোকলৈ মানে আমি জনাই থৈছোঁ বাৰু যে আপোনালোকে যদি ভিডিঅ' চাই আছে, আপোনালোকক আমি ফোনাফোন যোগে যোগাযোগ কৰিম। আপোনালোকৰ গৃহত আমি অকণমান আমাৰ আচলতে নিজকে শ্ৰেষ্ঠ বুলি নকওঁ বাৰু, তথাপি মঞ্চত প্ৰমাণ কৰি দেখুৱাম। আচলতে বিহু দলকেইটা আপোনালোকৰ গৃহত উপস্থিত হ'মগৈ। বহুতো নামেই ক'বলৈ আছে, কিন্তু সকলোৱে নাম ক'বলৈ সম্ভৱ নহয়, কাৰণ ভিডিঅ' বহুত দীঘল হৈ যাব। গতিকে যেনেকৈ পাৰোঁ, য'তেই পাৰোঁ, আমি যাক নিমন্ত্ৰণ কৰিছোঁ আমাৰ বিহুৱতী দল, আমি সকলোবিলাকে একেলগে মিলি আমাৰ এটা গ্ৰুপৰ নামটো দিম। মানে বিহু দলটিৰ নাম এতিয়া পৰ্যন্ত আমি দিব পৰা নাই। নাম পত্ৰ দি আমি ভিডিঅ' প্ৰচাৰ কৰিম। তাৰপিছতে আপোনালোকৰ ঘৰে ঘৰে আমি প্ৰৱেশ কৰি এটি সুন্দৰ, যদি পাৰোঁ, বিহু গীতেৰে আমি আৰম্ভ কৰি আমাৰ সাংস্কৃতিক বুলিয়ে ক'ব লাগিব, জীয়াই ৰাখিবৰ কাৰণে, সাংস্কৃতিক জগতখনক জীয়াই ৰাখিবৰ কাৰণে আমি যি এই প্ৰচেষ্টা আগবাঢ়ি যাম। যদি পাৰোঁ আমাৰ যোৰহাট পানীচুকীয়াৰ সঞ্জয় বৰা আপোনালোকে হয়তো চিনি পায়। শৰাইঘাটৰ দলং মাজনী নকহৰে ধলং পলং মাজনী নকহৰে ধলং পলং মাজনী পকা খুটা ইটাৰে গঢ়া। পাৰিলে তেওঁক আমাৰ লগতে লৈ ফুৰিম। সেই দাদালৈ আজি মই এই ক্ষেত্ৰত ফোন কৰিম, আৰু যিমান পাৰোঁ আমি সকলোবিলাক আপোনালোকৰ আগত প্ৰকাশ কৰি যাম। শেষতনো কি ক'ম? বিলাই যাম ফাগুনৰ এই সেমেকা বতৰৰে আমাৰ আগজাননী দি অসমবাসীক ধন্যবাদ জনাইছোঁ। হয়, ধন্যবাদ। ৰাজীৱ খাটনিয়াৰ মই ৰূপান্ত ৰাজখোৱা। ভাইটি সীমান্ত বাৰু ব্যস্ত আছে, প্ৰশান্ত দাস ডাঙৰীয়া অকণমান নিজৰ ব্যৱসায়ৰ ক্ষেত্ৰত ব্যস্ত আছে, ভণ্টি আমাৰ লাকি কাইটছাবু তাইও ব্যস্ত আছে। সকলোকে একগোট কৰি আমি আপোনালোকৰ মাজত এদিন ভিডিঅ' প্ৰচাৰ কৰিম। ধন্যবাদ জনাওক ৰাজীৱ দা। ধন্যবাদ।